সকলোকে নমস্কাৰ বন্ধুসকল। বৰ্তমান চৌদিশে কেৱল হাহাকাৰ। নাৰী নিৰ্যাতনৰ দৰে ঘটনা দ্ৰুতগতিৰে বৃদ্ধি পাব ধৰিছে। তাকে লৈ আজি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ এটি অনুভৱ। আশা কৰোঁ আপোনালোকে নিশ্চয় আদৰি ল'ব। কবিতাৰ শিৰোনাম নীৰৱ চিঞৰ। চৌদিশে কেৱল হাহাকাৰৰ ধ্বনি। মানৱতা যেন আজি লাজত নতশিৰ। এগৰাকী নাৰীৰ এটোপাল অশ্ৰুৱে ধুই নিয়ে সভ্যতাৰ সোণালী ইতিহাস। ৰক্তাক্ত হয় কেৱল দেহ নহয়, ৰক্তাক্ত হয় এটি পৰিয়ালৰ সপোন। মাতৃৰ বুকু, পিতৃৰ গৌৰৱ, ভগ্নীৰ হাঁহি মুহূৰ্ততে হৈ পৰে শোকৰ সমাধি। য'ত নাৰীৰ সন্মান বিক্ৰী হয়, ত'ত মন্দিৰৰ ঘণ্টাও নীৰৱ হয়। য'ত বিবেকত লোভে ৰাজত্ব কৰে, ত'ত ধৰ্মৰ পুথিও কান্দি উঠে। হে মানৱ, অন্যৰ জীয়ৰীক কেৱল নাৰী বুলি নাচাবা। তেওঁ কাৰোবাৰ মাক, কাৰোবাৰ ভগ্নী, হয়তো কাৰোবাৰ জীৱনৰ প্ৰথম প্ৰাৰ্থনা। আহা শাস্ত্ৰৰ সত্য, দয়া আৰু সংযমৰ দীপ জ্বলাই অন্তৰৰ অন্ধকাৰ দূৰ কৰোঁ। কাৰণ আইনে কেৱল শাস্তিহে দিব পাৰে, কিন্তু শুদ্ধ বিবেকে অপৰাধ জন্ম লোৱাৰ আগতেই তাক ৰোধ কৰিব পাৰে। যিদিনা প্ৰত্যেকে শিকিব নাৰী কেৱল ভোগৰ বস্তু নহয়, সন্মানৰ প্ৰতিমূৰ্তি, সিদিনা এই পৃথিৱীত হাহাকাৰৰ সলনি মানৱতাৰ জয়ধ্বনি গুঞ্জৰি উঠিব। মানৱতাৰ জয়ধ্বনি গুঞ্জৰি উঠিব। ধন্যবাদ।